Hi guys, আজি মই এটা আনবক্সিং ভিডিঅ' লৈ আহিছোঁ তো মই এটা বস্তু আনিছিলোঁ তো তোমালোকক দেখাওঁ মই চাওঁ আৰু বস্তুটো টেষ্ট কৰি চাম কেনেকুৱা আহিছে ঠিক আছে আৰু আপোনাক দেখাই এইটো মই আনিছোঁ ফ্লিপকাৰ্টৰ পৰা কিমান প্ৰাইচ লৈছে জানো পাহৰি থাকিলোঁ কেনেকৈ ইউজ কৰে টেনাত ইয়াত ভৰাব লাগিব হ'বলা দেই তো মই টেষ্ট কৰি চাওঁ ইয়াত মানে ইয়াৰ ভিতৰত এনেকুৱা এখন থাকে এইখনত ইয়াত আপুনি যিয়ে দি দিয়ক পূৰা কাট খাই যায় দেখায় মানে মইতো ফ্লিপকাৰ্টৰ পৰা আনিছোঁ তো মই টেষ্ট কৰি চাওঁ মই লৈ লৈছোঁ এটা গাজৰ অলপ সৰুকৈ কাটি দিওঁ চালাডটো অকণমান মিহি হ'লে ভাল লাগে খাই ন তো বেছি টান হ'লে ভাল নালাগে কিছুমানে কিন্তু হাতেদি ইমান ধুনীয়াকৈ মিহিকৈ কাটে মই কিন্তু নোৱাৰোঁ সেইটো কাৰণে আৰু এটা পিঁয়াজ লৈ দিছোঁ তো মই কাটি চাওঁ ঠিক আছে মই লৈ লওঁ এয়া পিঁয়াজ আৰু গাজৰ লৈ লওঁ এতিয়া কাটি চাওঁ এতিয়া ঢাকনিখন লগাই দিওঁ লগাই দি এতিয়া এইটো লগাই দিম এতিয়া এনেকৈ ঠেচি দিব লাগে কিমান কাম কৰে মই চাওঁ আপোনালোকক দেখাই আছোঁ নাই ঘৰত অলপ ইয়াতকৈ মিহিকৈ কাটিব লাগিব নেকি ধৰিব পৰা নাই নহয় ইয়াতকৈ মিহিকৈ কাটিব লাগিলেতো মই হাতেদি কাটিব লাগিব যদি একেবাৰে মিহিকৈ কাটিয়ে দিবলগীয়া হয় চাওঁচোন তথাপি কিমান মিহিকৈ কাটিবলগীয়া হয় আকৌ মিহি কৰি দিওঁ পিঁয়াজ কাটিবলৈ বৰ দিগদাৰ চকু পুৰে আকৌ মিহি কৰি চাই লওঁ একদম মই ভাবিছিলোঁ একদম অকণমান কাটি দি দিলে একদম পূৰা মিহি কৰি দিব বুলি তেনেকৈ ভাল লাগে আকৌ যদি মই নিজেই হাতেদি মিহি কৰি দিবলগীয়া হয় তেতিয়ানো এইটো লৈ লাভ কি হ'ব তুমি চাওঁচোন কিমান দূৰ কাম দিয়েতো এতিয়া মই ইমান মিহি কৰি পেলালোঁ দেখিছে আপোনালোকে চাওঁ দেই গাজৰটো আৰু অকণ মিহি কৰি দিওঁ এতিয়া মই মিহি কৰি দিলোঁ এতিয়া কাটি আকৌ লগাই দিলোঁ মেচিনটো বহুত জোৰ লাগিছে দেখোন
পিচ খালে আপোনালোকে চাব পাৰিব চাওক কিন্তু অকণমান জোৰ লাগে কিন্তু পিচ খালে দেই দেখা নহয় চালাড খাবলৈ ভাল হ'ব চালাডৰ কাৰণে ঠিক বনিলে চাওক আকৌ বেয়া নহয় চালাডৰ কাৰণে ঠিকে আছে চাওক মই পিঁয়াজ আৰু গাজৰ এই কৰিছিলোঁ ভালেই পিচ খাইছে কিন্তু অকণমান সৰু সৰু কাটিব লাগিব প্ৰথমতে মই ডাঙৰ কাটিছিলোঁ ডাঙৰ কাটিলে নহ'ব সৰু কাটিব লাগিব সেইটো প্ৰাইচটো 170 নে 1 কিবা এটা আছিলে দেই মই মানে আগতেই পে'মেণ্ট কৰিলোঁ পাহৰি থাকিলোঁ মই ওপৰত লিখি দিম কিয় পে'মেণ্টটো আছিলে মই পাহৰি থাকিলোঁ বাকী ইমান বেয়া নহয় আপুনি আনিব পাৰে ইউজ কৰিব পাৰে চালাড বনাবৰ কাৰণে ভাল বাকী মই চালাড বনাই খাম ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা কৰি দিব আজিলৈ ইমানে বাই এইটো কিন্তু এইকেইটা ধুই থ'বলৈ ভাল মানে এৰুৱাই গোটেইখিনি এৰুৱাই ধুই থ'বলৈ ভাল হ'ব ন গোটেইটো খুলি পেলাব পাৰি গোটেইটো পূৰা খুলি পেলাব পাৰি সেইটো এটা বেয়া নহয় সদায় মিক্সি ইউজ কৰিব মন নাযায় ন